हेलो गाइज যদি ভিডিওটোৱে আপোনালোকক সহায় কৰে তেনেহলে ভিডিওটো লাইক কৰিব আৰু চেনেল সাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বটনটো টিপি দিব। আজি আলোচনা কৰিম এনআৰসিৰ ক্লেইম ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে ইন এছামিছত। দা পেজ নাম্বাৰ এ। এতিয়া এই ঠাইখিনিত বহুৱাব আপুনি এনআৰসিৰ সেৱা কেন্দ্ৰটোৰ নাম। তাৰপিছত এই বক্সবোৰত বহুৱাব এআৰএন নাম্বাৰ, মানে যি মানুহজনৰ নাম খচৰাত অহা নাই সেই মানুহজনৰ নাম যি ফৰ্মত আছে সেই ফৰ্মৰ এআৰএন নম্বৰটো ইয়াত বহুৱাই দিব। তাৰপিছত ইয়াত বহুৱাব ক্ৰমিক নম্বৰ, যি মানুহজনৰ নাম অহা নাই সেই মানুহজনৰ নাম ইয়াত বহুৱাব আৰু ইয়াত বহুৱাব সেই লিষ্টত অৰ্থাৎ সেই এনআৰসি ফৰ্মৰ কিমান সিৰিয়াল নম্বৰত আছিল সেই মানুহজন সেই নম্বৰটো ইয়াত বহুৱাব। ধৰি লোৱা হ'ল মানুহজনৰ নাম বলানাথ, মানে এই মানুহজনৰ নাম অহা নাই। তাৰপিছত 1বিত বহুৱাব মোবাইল নম্বৰ অৰ লেণ্ডলাইন নম্বৰ। এনেকৈ প্ৰতিজনৰ নাম এনেকৈ বহুৱাই দিব 2, 3, 4। এই বক্সত বহুৱাব কি বহুৱাব যে সেই ফৰ্মত থকা সিৰিয়াল নম্বৰটো ইয়াত বহুৱাই দিব। এনেকৈ বহুৱাই লিখি পৃষ্ঠা এ নম্বৰ শেষ কৰিব। তাৰপিছত পৃষ্ঠা বি। পৃষ্ঠা বিত আছে প্ৰশ্ন 3। ইয়াতে আছে 3A অৰ্থাৎ ব্যক্তিজনৰ নাম, মানে সেই মানুহজন ধৰি লোৱা বলানাথ মানুহজন লিগিছি ব্যৱহাৰ কৰিব। এই বলানাথে ব্যৱহাৰ কৰিব লিগিছি, কাৰ ব্যৱহাৰ কৰিব ধৰি লোৱা তেওঁৰ পূৰ্বপুৰুষৰ নাম ইয়াতে বহুৱাই দিলে। ধৰি লোৱা হ'ল জয়ানাথ, এই জয়ানাথৰ লিগিছি ইয়াতে বহুৱাই দিব, লিগিছি ডাটাটো ইয়াতে বহুৱাই দিব। এতিয়া 3Cত কি আছে সম্পৰ্কৰ বিষয়ে আখৰে লিখিব, মানে এই মানুহজন ভোলানাথৰ কি হয় সেই সম্পৰ্কে ইয়াত আখৰেৰে লিখিব। যদি ফাদাৰ হয় ফাদাৰ লিখিব, মাদাৰ হলে মাদাৰ লিখিব। ইয়াতে দিয়া আছে যদি লিগিছি ব্যক্তিৰ সৈতে সম্বন্ধ স্বয়ং, দ্যাট মিন্স সেল্ফ, যদি মানুহজন নিজেই হয় স্বয়ং লিখিব। পিতৃ মাতৃ হলে 2 লিখিব। 3ত আছে ককা আইতা, আজো ককা আজো আইতা, আজো ককা আজো আইতা। আপুনি এছামিছতো ফৰ্ম ফিল আপ কৰিব পাৰে, ইংলিছতো ফিল আপ কৰিব পাৰে। তাৰপিছত 3D মানে সম্পৰ্কৰ প্ৰমাণ স্বৰূপে দাখিল কৰা তালিকাৰ বিৰ সহায়কৃত নথিৰ ক্ৰমিক নং। ইয়াতে দিয়া আছে বি লিষ্ট। এই বি লিষ্টৰ পৰা আপুনি সেই মানুহজনৰ কিবা ডকুমেণ্টছ দিব বিচাৰিলে ইয়াৰ পৰা দিব পাৰে। জন্মৰ প্ৰমাণ পত্ৰ, মাটি বাৰীৰ পত্ৰ, এনেকৈ বহুত কেইটা দিয়া আছে। এতিয়া কথা হ'ল ইয়াতে মই এক দিছোঁ মানে কি ধৰি লোৱা মানুহজনৰ জন্মৰ প্ৰমাণ পত্ৰখন দিলে। ঠিক তেনেদৰে গোটেইকেইটা আপুনি ফিল আপ কৰিব। দ্বিতীয় মানুহজনৰ, তৃতীয় মানুহজনৰ, চতুৰ্থ এনেকৈ বহুৱাব। তাৰপিছত ধৰি লোৱা সেই মানুহজনৰ অৰ্থাৎ লিগিছি ব্যক্তিজনৰ 51, এই বক্সটো অৰ্থাৎ এই কলমটো কি হ'ব 51 চনৰ লিগিছি, ইয়াত হ'ব 71। যদি মানুহজনৰ 51 নাই 71 আছে তেতিয়াহ'লে এই কলমত বহুৱাই দিব। ধৰি লোৱা হ'ল ৰুমিনাথৰ পূৰ্বপুৰুষ 51ত নাম নাই, মানে সেই মানুহজনৰ ধৰি লোৱা আছে কি আছে 71ৰ নাম আছে অৰ্থাৎ ময়ূৰনাথ, তে ইয়াতে বহুৱাই দিয়া হ'ল। তাৰপিছত 4Bত কি বহুৱাই দিয়া হ'ল তেখেতৰ লিগিছি ডাটা বহুৱাই দিয়া হ'ল। তাৰপিছত 4C ডেট মিন্স সম্পৰ্কৰ বিষয়ে আখৰেৰে লিখক, মানে ধৰি লোৱা হ'ল ৰুমিনাথৰ গ্ৰেণ্ডফাদাৰ হয় ময়ূৰনাথ, গতিকে ইয়াতে গ্ৰেণ্ডফাদাৰ দিয়া হ'ল। তাৰপিছত 4D মানে সম্পৰ্কৰ প্ৰমাণ স্বৰূপে দাখিল কৰা তালিকা বিৰ
স্বাক্ষৰিত নথিৰ ক্ৰমিক নং। ইয়াতে মই 3 দিছোঁ, তাৰমানে ইয়াৰ পৰা বৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰমাণ পত্ৰ দিছে সেই ৰুমিনাথে, গতিকে ইয়াতে মই 3 দি দিছোঁ। এনেকৈ প্ৰতিজনৰ 71ৰ বক্সটো ফিল আপ কৰিব। তাৰপিছত ইয়াত আছে 5, প্ৰশ্ন 5, অৰ্থাৎ ধৰি লোৱা হ'ল ব্যক্তিজন, লিগিছি ব্যক্তিজনৰ 71, 51 একোৱেই নাই, বেলেগ কিবা ডকুমেণ্টছ আছে যদি তেখেতসকলৰ কাৰণে এই কলমটো আছে। ধৰি লোৱা হ'ল 3, গভীৰ নাথ, এই মানুহজন লিগিছি ব্যৱহাৰ কৰিব বিচাৰিছে, অৰ্থাৎ গভীৰ নাথৰ গ্ৰেট গ্ৰেণ্ডফাদাৰ হয় প্ৰেম বৰুৱা, কিন্তু তেখেতৰ কি নাই, 51ৰ নাম লিষ্টত নাম নাই, 71ৰতো নাই। এতিয়া কি হ'ব, সেই মানুহজনে কি ব্যৱহাৰ কৰিব? ব্যক্তিজনৰ নাম লিখিলে ইয়াতে প্ৰেম বৰুৱা। তাৰপিছত কি আছে 5B মানে ইয়াত লিখা আছে তালিকা এৰ উপযুক্ত নথিৰ ক্ৰমিক নং 3 to 14, অৰ্থাৎ এই লিষ্টৰ পৰা 3 পৰা 14 লৈকে ইয়াতে লিখা আছে 3 পৰা 14 লৈকে। ইয়াতে 3 আছে ভূমি আৰু ৰায়তিৰ সত্যৰ নথি, নাগৰিকত্বৰ প্ৰমাণপত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ অৰ্থাৎ PRC, শৰণাৰ্থীৰ পঞ্জীয়ন প্ৰমাণপত্ৰ, পাছপোৰ্ট, ভাৰতীয় জীৱন বীমা নিগমৰ বীমা আঁচনি LIC, চৰকাৰী অনুজ্ঞাপত্ৰ, চৰকাৰী চাকৰি, বেংক ডাকঘৰ হিচাপৰ নথি, জন্মৰ প্ৰমাণপত্ৰ, বৰ্ড বিশ্ববিদ্যালয়ৰ শিক্ষাগত প্ৰমাণপত্ৰ, আদালতৰ নথি, প্ৰক্ৰিয়াজনিত নথি ইত্যাদিৰ ভিতৰত যিটো আছে সেই নথিটো ইয়াতে বহুৱাই দিব, অৰ্থাৎ সেই নামটো ইয়াতে বহুৱাই দিব আপুনি। ইয়াতে দিয়া হ'ল 5, অৰ্থাৎ PRC, ধৰি লোৱা হ'ল প্ৰেম বৰুৱাৰ প্ৰমাণপত্ৰ, অৰ্থাৎ ডকুমেণ্টছ কি আছে 5 আছে, মানে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ অৰ্থাৎ PRC, ইয়াতে PRC দিলো। এতিয়া গভীৰ নাথৰ লগত প্ৰেম বৰুৱাৰ কি সম্পৰ্ক আছে, অৰ্থাৎ গ্ৰেট গ্ৰেণ্ডফাদাৰ, গতিকে ইয়াতে আখৰেৰে লিখিলো। যদি অসমীয়াত লিখে তেতিয়া কি লিখিব, আজো ককা আজো আইতে। ইয়াতে হৈ গ'ল। তাৰপিছত 5D মানে ইয়াতে কি আছে, সম্পৰ্কৰ প্ৰমাণ সাপেক্ষে দাখিল কৰা তালিকা বিৰ স্বাক্ষৰিত নথিৰ ক্ৰমিক নং। ইয়াৰ পৰা আপুনি কোন ডকুমেণ্টছটো দিব আপুনি সেই মানুহজনৰ ইয়াতে দি দিব। ইয়াতে দিয়া হৈছে 5D দিয়া আছে 7 মানে ইয়াতে আপুনি চাওক ৰেচন কাৰ্ড, মানে সেই মানুহজনে ৰেচন কাৰ্ডটো দিছে, গতিকে ইয়াতে ক্ৰমিক নংটো দিয়া হৈছে 5। এতিয়া এনেকৈ এই কলম ফিল আপ কৰিব। তাৰপিছত 6, প্ৰশ্ন 6ত কি কোৱা হৈছে যে যিজন মানুহে 1971 চনৰ 24 মাৰ্চৰ আগলৈকে অসমত নহয় অসমৰ বাহিৰে কোনো ৰাজ্যত বসবাস কৰি আছে সিহঁতৰ বাবে যদি কিবা ডকুমেণ্টছ আছে এই কলমত ফিল আপ কৰিব। ধৰি লোৱা হ'ল আকাশ বৰুৱা অৰ্থাৎ আকাশ নাথ, এই আকাশ নাথ মানুহজনে অসমৰ বাহিৰে ৰাজ্যত বসবাস কৰি আছে। এতিয়া সেই মানুহজনৰ অৰ্থাৎ 6A সেই মানুহজনৰ নাম লিখিব। তাৰপিছত 6B ধৰি লোৱা সেই মানুহজনে কি দিছে, গ্ৰুপ লিষ্ট এৰ পৰা ইয়াতে 7 পাছপোৰ্ট, অৰ্থাৎ সেই মানুহজনে পাছপোৰ্ট ব্যৱহাৰ কৰিছে, ইয়াতে পাছপোৰ্ট দিয়া হ'ল। তাৰপিছত যিহেতু সেই মানুহজনে নিজেই হয় মানে আকাশ নাথ নিজে যদি হয়, সম্পৰ্কৰ বিষয়ে আখৰেৰে ইয়াত লিখিব কি সেলফ, অৰ্থাৎ স্বয়ং। তাৰপিছত 8D মানে লিষ্ট এৰ পৰা কি ডকুমেণ্টছ ব্যৱহাৰ কৰিলে তেখেতে, এৰ পৰা ব্যৱহাৰ কৰিলে ভোটাৰ তালিকা,
অৰ্থাৎ ভোটাৰ তালিকা ক্ৰমিক নম্বৰ 6, গতিকে ইয়াতে 6 বহুৱাই দিয়া হ'ল। এনেকৈ প্ৰতিটো অৰ্থাৎ প্ৰতিজনৰ নাম ফিল আপ কৰিব। তাৰপিছত এতিয়া পেজ ডিত কি আছে, দাবী দাখিল কৰাৰ কাৰণ, অৰ্থাৎ কিয় আপুনি দাবী কৰিলে সেই কাৰণটো ইয়াত বহুৱাই দিব লাগিব। দাবী দাখিল কৰাৰ কাৰণৰ বিষয়ে চমু বিৱৰণ লিখিব পাৰে। ইয়াত ঠাই কম হ'লে অতিৰিক্ত খালী পৃষ্ঠা ব্যৱহাৰ কৰিব। আপুনি সেই কাৰণটো লিখিব ইয়াতে। যদি ইয়াতে লিখোতে মানে ঠাই কম পৰে তেতিয়া কি হ'ব, আপুনি অতিৰিক্ত বগা পেজ ব্যৱহাৰ কৰিব পাৰিব। আৰু যদি অতিৰিক্ত বগা পেজ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপুনি ইয়াত কি লিখিব লাগিব, অতিৰিক্ত কিমানটা পেজ ব্যৱহাৰ কৰিলে সেই পেজৰ সংখ্যা ইয়াত লিখিব লাগিব। এনেকৈ প্ৰতিটো ফিল আপ কৰিব। তাৰপিছত এতিয়া হওক তলৰ পিনে ইয়াত মই ইয়াৰ দ্বাৰাই ঘোষণা কৰিছোঁ যে দাবী পত্ৰত দিয়া তথ্যসমূহ মোৰ জ্ঞান আৰু বিশ্বাসৰ মতে সত্য। আপোনাৰ ইয়াত চহী অৰ্থাৎ চিগনেচাৰ ইয়াতে দিব লাগিব। তাৰপিছত যোগাযোগৰ ঠিকনা, আপোনাৰ ঠিকনাটো ইয়াত দি দিব। ইয়াতে আছে ঘৰ, বিল্ডিঙৰ নাম নম্বৰ, যদি নাথাকে নিদিব। তাৰপিছত গাঁও নগৰ মানে আপোনাৰ গাঁৱৰ নাম ইয়াতে দি দিব। ইয়াতে দেশ অৰ্থাৎ কাণ্ট্ৰি, ইয়াতে মোবাইল নম্বৰ, যাতে আপোনাৰ লগত যোগাযোগ কৰাত সুবিধা হয়। তাৰপিছত ইয়াতে পিন নম্বৰ দিব, ইয়াতে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্ট দিব। তাৰপিছত এই বক্সত আছে এলেকা, পথৰ নাম, ডাকঘৰ, ইয়াতে বহুৱাই দিব। এনেকৈ বহুৱাই দি ফিল আপ কৰিব। তাৰপিছত ইয়াত আছে যদি অতিৰিক্ত প্ৰপত্ৰ ব্যৱহৃত হৈছে তেন্তে চি লিখক। যদি অতিৰিক্ত এটা ফৰ্মৰ বাহিৰে আৰু ব্যৱহাৰ কৰিছে তেতিয়া আপুনি ইয়াতে চি লিখিব। তাৰপিছত মুঠ প্ৰপত্ৰৰ সংখ্যা, কিমান প্ৰপত্ৰ ব্যৱহাৰ কৰিছে সেই সংখ্যাটো ইয়াত লিখিব। তাৰপিছত যিজনে দাবী কৰিব সেই দাবী কৰা ব্যক্তিজনৰ সদস্য ID ইয়াতে বহুৱাই দিব। ধৰি লোৱা হ'ল 5, মানে এই মানুহজনে আবেদন কৰিছে, বলানাতে আবেদন কৰিছে বাবে 5 তাত বহুৱাই দিছোঁ। মনত ৰাখিব এই ফৰ্মত কেৱল 6 জনৰ বাবেহে ফিল আপ কৰিব পাৰিব, বাকী 7জন হ'লে বেলেগ ফৰ্ম লাগিব।